আছে মাটন, এয়া আদা নহৰু, এয়া আপোনাৰ চাউল। আজি আমি ঘৰতে সহজভাৱে পোলাও বনাই খাম। এয়া আছে পিঁয়াজ, বুজিছেনে? আজি আমি ঘৰতে সহজভাৱে কেনেকৈ পোলাও বনাই খাব পাৰে আমি তাকে দেখাম। মটনখিনি অলপ বইল কৰি ল'ম, বইল কৰি তাৰপৰা নমাই ল'ম। মাংসটো বইল কৰি ল'লোঁ, এতিয়া পোলাওখিনি পাতি ল'লোঁ। যিহেতু গৰম হ'ব দিম, ইয়াতে আমি মাংসটো বইল কৰিছিলোঁ। ৰিফাইন দি ল'লোঁ, ৰিফাইনটো এতিয়া আমি গৰম হ'বলৈ দিম। অকণমান চেনি দি দিম, চেনি অকণ দি দিছোঁ ৰং উঠিবলৈ কাৰণে। এতিয়া চেনিটো দেখিছে ওপৰলৈ উঠিছে আৰু কালাৰ। ইয়াত এতিয়া আমি আদা নহৰু ৰসটো চেপি দিম। প্ৰথমে নহৰু ৰসটো দিব, তাৰপৰা আদা ৰসটো দিব। আদা ৰস, ৰং ইলাচি দি দিছোঁ। মই এতিয়া পিঁয়াজ দি দিলোঁ। পিঁয়াজ দি দিছোঁ। পিঁয়াজ আপোনালোকে যিমান বেছিকৈ দিব, পোলাওৰ সোৱাদটো বেছি আহিব। ভালদৰে ইয়াত মই নিমখ অলপ দি দিছোঁ। পিঁয়াজটো আপোনালোকে ভালদৰে মজাই ল'ব। ব্ৰাউন কালাৰ, গল্ডেন ব্ৰাউন কালাৰ নিচিনা পিঁয়াজটো ভাজি ল'ব, যাতে পোলাওটো বেছি এটা বগাও হৈ নাথাকে আৰু বৰ এটা ৰঙো নহয়, এটা মিডিয়াম পিঁয়াজটো মজাই ল'ব। আৰু আদা নহৰু যিকণ ৰস দিছিলোঁ, সেই আদা নহৰুকণ দি দিব। আদা নহৰুকণ ৰসটো দিয়াৰ পিছত, পিঁয়াজ দিয়াৰ পাছত আদা নহৰু ৰস দি দিব। এটা কথা, আপোনালোকে যদি পোলাওটো জুইত বনায় তেতিয়া বেছি সোৱাদ হয়। এতিয়া আমি জুইত বনোৱা নাই, গেছতো বনাইছোঁ আৰু মই কুকাৰত বনাইছোঁ। জুইত বনাই যদি ডেক্সিত বনাই তাৰ অঙঠাটো যদি আপুনি গাপ দিব পাৰে, তেতিয়া পোলাওটো টেষ্টটো আৰু আহে। এয়া গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া ইয়াত মই মাংসখিনি দি দিম। বইল কৰি থোৱা মাংসখিনি ইয়াত দি দিলোঁ, দেখিলে লৰাই দিছোঁ মাংসখিনি ভালকৈ। তাৰপিছত মই চাউল দিম। ভালকৈ মই মজাই লৈছোঁ। লৰাই দিছোঁ আকৌ। এতিয়া মই ইয়াত চাউলখিনি দি দিম। দেখিছোঁ মই চাউলটো দি দিছোঁ। চাউল দি মজাই লৈছোঁ আৰু মোবাইলটো অকণমান হিলিছে, সেইটো হেৰি নকৰিব, কাৰণ মই হাতে মোবাইল ধৰিছোঁ, হাতে আপোনাৰ কৰিছোঁ। এতিয়া দেখিছোঁ মই চাউলটো দেখিছোঁ। এয়া মই এতিয়া ভালকৈ মজাই ল'ম। চাউল অনুসৰি যিটো পানী আপুনি 1 কেজি চাউলত যিমানটো পানী দিয়ে বা আধা কেজি চাউলত যিমান পানী দিয়ে, আপোনাৰ চাউল অনুসৰি পানী দিব। আৰু কুকাৰতটো এনেও পানী কমেই খায়। মজাই আছে। পানী দিম, চাউল অনুসৰি পানী দি দিছোঁ। তেজপাত দিছোঁ, আপোনালোকক ক'বলৈ পাহৰি গ'লোঁ, আপোনালোকে তেজপাতো দি দিব। পানী
বাই বাই। আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।